হেল্ল' বন্ধুসকল, প্ৰথমে আপোনালৈ এটা নমস্কাৰ। আপুনি চাই আছে আছামিজ ইউটিউব আৰু মই শ্বাহজাহান আহমেদ আছোঁ আপোনাৰ লগত। এই ভিডিঅ'টোত আপোনাক দেখুৱাম যে আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলত ইনষ্টল কৰি ৰখা সকলো এপ, তাৰে পৰা আপুনি কেনেকৈ ছেটিঙত যাই বেকগ্ৰাউণ্ডত চলি থকা ডাটাবোৰ অফ কৰিব পাৰিব। তো বন্ধু, আপুনি লিমিটেড ডাটা আপুনি পাই থাকে, সেই ডাটাখিনি যদি এনেকা অযথা খৰচ হৈ যায়, তেতিয়াহ'লে আপোনাৰ কৰিবলগীয়া কামখিনি ডাটাৰ অভাৱত কৰিব পৰা নাযায়, কৰিব নোৱাৰে। সেই গতিকে মই এই ভিডিঅ'টো বনাই আপোনালৈ শ্বেয়াৰ কৰি আছোঁ, যাতে আপোনাৰো উপকাৰ হয়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক কওঁ যে আপুনি যদি আমাৰ এই আছামিজ ইউটিউব চেনেলৰ নতুন দৰ্শক এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপুনি অনুগ্ৰহ কৰি ভিডিঅ'টোৰ তলত থকা ৰঙা আখৰেৰে লেখা ছাবস্ক্ৰাইব তাত ক্লিক কৰি বগা কৰি দিব। লগতে পাব এটা বেল আইকন, সেইটোও আপুনি ক্লিক কৰি আপুনি ৰাখিব, কিয়নো এনেকুৱা শিকিবলগীয়া, জানিবলগীয়া সকলো ভিডিঅ' আপডেট দি থাকোঁ। সেইবিলাক আপুনি চাই থাকিব পাৰিব, যেতিয়াই মই আপডেট দিম সকলোতকৈ আগত চাব পাৰিব। তো বন্ধুসকল, বেছি দেৰি নকৰি বলক আমি চাওঁ কেনেকৈ এই বেকগ্ৰাউণ্ড ডাটা অফ কৰিব পাৰি। প্ৰথমে আপোনাৰ মোবাইলৰ ছেটিঙত যাব। ছেটিঙত আহিব, আপুনি স্ক্ৰল কৰি তলত আহি দেখিব যিটো এপ, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত যেনিবা আপোনাক দেখাওঁ যে এইটো মোৰ ক্ৰোম ব্ৰাউজাৰ এটা এপ, আপুনি ইয়াত আহক। আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ যি এপটোৰ বেকগ্ৰাউণ্ড ডাটা অফ কৰিব বিচাৰে, আপোনাক সেইটো কৰিব। মই এটা দেখাই আপোনাক বুজাই আছোঁ কেনেকৈ আপুনি অফ কৰিব। এতিয়া দেখিছে ডাটা ইউজেছ, আপুনি এবাৰ ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এইটো দেখিছে বেকগ্ৰাউণ্ড ডাটা, এইটো আপোনাৰ এনেবল হৈ আছে, গ্ৰীণ কালাৰ হৈ আছে। যদি আপুনি এইটো অফ কৰি দিয়ে এইটো বগা পৰি যাব। তো এনেকৈ আপুনি প্ৰত্যেকটো এপতে আপুনি এনেকৈ অফ কৰিব পাৰিব। মই আৰু এটা দেখাই দি আছোঁ। মই ক্ৰোম ব্ৰাউজাৰত বহুত কিবা কিবি কৰি থাকোঁ, গতিকে এইটো মই অন ৰাখিলোঁ। আপোনাৰ লাগিলে কৰিব, নালাগিলে নকৰিব। আপোনাক জাষ্ট শিকোৱাৰ কাৰণে মই দেখাই আছোঁ। এতিয়া আপোনাক ধৰি লওক এইটো এটা এপ, মই এইটোত ক্লিক কৰিলোঁ। ইয়াতো দেখিছে ডাটা ইউজেছ, আপুনি এবাৰ ইয়াতে ক্লিক কৰক। এইটো দেখিছে বেকগ্ৰাউণ্ড ডাটা এনেবল হৈ আছে, আপুনি এইটো অফ কৰি দিব পাৰে। এনেকেই আপুনি সকলো এপৰ পৰাই বেকগ্ৰাউণ্ড ডাটা অফ কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিছে? যদি ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি বুজাত কিবা অসুবিধা হয় আপুনি মোক কমেণ্ট কৰি জনাই দিব, আপোনাক মই বুজাই দিয়াত চেষ্টা কৰিম। তো বন্ধু, এই ভিডিঅ'টো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ বেলেগ কিবা এটা লৈ লগ পাম। তেতিয়ালৈকে আপুনি ভালেই থাকক, সুখী থাকক। বাই বাই।